গাঁৱলৈ আহি মই খেতিতে ধৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু ভাল লগা সময়ৰ ভাল লগা কাম। আজি ভিডিঅ'টি খেতিৰ ওপৰত হ'ব। আমাৰ আজিকালি মানুহবিলাকে কয় আমাৰ নৱপ্ৰজন্ম বোলে কৃষিৰ ওপৰত একেবাৰে ধাউতি নাই। হয়ো সঁচাকৈও দেখিছোঁ। আগতে যেনে আমি গৰুকেইটা হ'লেও চিনি পাইছিলোঁ, গৰুকেইটা পথাৰৰ পৰা আনি কিনে হ'লেও ঘৰৰ গোহালিত বান্ধি দিছিলোঁ আৰু ছাগলীবিলাকো চিনি পাইছিলোঁ। কিন্তু আজিকালি যুৱ প্ৰজন্মই নিজৰ গৰুকেইটা, নিজৰ ছাগলী কেইজনীকো চিনি নাপায়। আগতে আমাক মাহঁতে পথাৰত জলপান দিবলৈ, পথাৰত হালোৱাক জলপান দিবলৈ আমাক পঠিয়াইছিলে। আমি পথাৰত জলপান দিবলৈ গৈছিলোঁ। আমাৰ মাহঁতে তেতিয়া পথাৰত জলপান দিবলৈ যোৱা নাছিল, কঠীয়া উঠাইছিল বা ভুই ৰুইছিল, কিন্তু পথাৰত জলপান দিবলৈ যাবলগীয়া নহৈছিল, কাৰণ আমি দিবলৈ গৈছিলোঁ। আমি জলপান দি আহি কেনে পুনৰ স্কুললৈ গৈছিলোঁ। কিন্তু আজিকালি মাহঁতে জলপান দিবলৈ যায়, ল'ৰাবিলাকে ঘৰত বহি থাকে। আচল কথাটো হ'ল, কৃষি হৈছে আমাৰ দেশৰ মেৰুদণ্ড। যেতিয়ালৈকে আমাৰ কৃষি ভাল হৈ থাকিব, কৃষিখণ্ড যেতিয়ালৈকে উন্নতি হৈ থাকিব, তেতিয়ালৈকে আমাৰ দেশৰ অৰ্থনীতিও উন্নতি হৈ থাকিব। আপোনালোকে জানে আমাৰ দেশৰ সৰহসংখ্যক মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে। আজি লকডাউনত কেনেকুৱা অসুবিধা হৈছে। এই লকডাউনত এই কৃষি যদি ভাল নহয়, তেতিয়াহ'লে লকডাউনৰ সময়ত চলিবও নোৱাৰিলেহেঁতেন। আমাৰ গাঁৱৰ মানুহবিলাকে আজি খেতি কৰে কাৰণে লকডাউন দিলেও সিমান চিন্তা কৰিবলগীয়া বিষয় নহয়, কাৰণ চাউল মুঠি আছে ঘৰত, চাউল মুঠিৰ পৰা ভাতকেইটা অন্ততঃ খাই জীয়াই থাকিব পাৰে। যে সেইকাৰণে মই আপোনালোকক মোৰ খেতিৰ ওপৰত কিছু আভাস দিবলৈ কাৰণে আজি ভিডিঅ'টি বনাইছোঁ। যদি ভুল হয় ক্ষমা কৰিব, কাৰণ মইতো কোনো কৃষি বিজ্ঞানৰ ছাত্ৰ নহয়। মই খেতিক ভাল পাওঁ কাৰণে আজি খেতি কৰিবলৈ ওলাইছোঁ। এয়া দেখিছে, এয়া মই কলৰ পুলি আনিছোঁ। ইয়াতে মালভোগ কল আৰু জাহাজী কলৰ পুলি আছে। এইখিনি আজি মই মোৰ এই তামোল বাৰীত ৰুম। আগতেও ৰুইছোঁ, বহুতখিনি কলৰ পুলি ইতিমধ্যে ৰোৱা হৈ গৈছে। আজিও ওচৰৰ এঘৰ মানুহৰ বাৰীলৈ গৈ কলৰ মূৰা কিছুমান, কলৰ পুলি কিছুমান কাটি আনিছোঁ। এইখিনি আজি ৰুম ইয়াতে, কাৰণ বতৰটি ডাৱৰীয়া। আৰু এতিয়া এইখিনি উঠাই লওঁ, কান্ধত ল'ব লাগিব। যথেষ্ট গধুৰ। এতিয়া মেট মৰা ভাৰখন লৈ বাৰীৰ সিটো মূৰলৈ গৈ আছোঁ। আৰু মাজতে কথা এটা কওঁ, আপোনালোকে যদি ভিডিঅ'টি চাই আছে, ভিডিঅ'টি যদি ভাল পাইছে, তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। আৰু যদি আপুনি নতুনকৈ মোৰ ইউটিউব চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অনুপ্ৰেৰণা পাম। যিহেতু কল পুলি দিম, সেইকাৰণে গাঁতকেইটা খান্দি ল'ব লাগিব। প্ৰথমে গাঁতকেইটা খান্দি লওঁ। এইটো ৰুম। এতিয়া এইটো কলৰ পুলি আছিলে, কলৰ পুলিটো ডাঙৰ হৈছিলে, সেইকাৰণে ইয়াক এনেকৈ কাটি দিলোঁ। ইয়াৰ যদি ডাঙৰ কৰি দিওঁ, তেতিয়া ইয়াৰ বতাহে বহুত কষ্ট দিয়ে, তাৰমানে বেমাৰী নিচিনা হৈ যায় পুলিটো। সেইকাৰণে ইয়াক কাটি দিলোঁ। ইয়াত আৰু চুটি কৰি কিনে কাটিব পাৰিম, ইয়াক আৰু অকণমান চুটি কৰি কিনে কাটিম। তাৰপিছত ধুনীয়াকৈ সাৰ, ইয়াতে গোবৰ দিয়া আছে, গোবৰ আছে আমাৰ বাৰীত, আগতেই গোবৰ পেলোৱা আছে। ৰঙালাও লগাইছিলোঁ, তেতিয়া গোবৰ পেলোৱা আছেই। এই ৰঙালাওখিনিৰ কাৰণে আমি হাল বাই ল'ব নোৱাৰিলোঁ। আচলতে তামোল পুলি আৰু কল পুলি ৰুলে মাটিখিনি ভালকৈ চহাই ল'ব লাগে, কিন্তু মোৰ ইয়াতে ৰঙালাও পুলি আছিলে, সেইকাৰণে চহাব অসুবিধা হ'ল। একো নাই, কিন্তু ইয়াৰ পিছতে যেতিয়া ডাঙৰ হ'ব আৰু 1 বছৰমান পিছত ধুনীয়াকৈ চফা কৰিম। 1 বছৰ নহয়, মানে এতিয়া বাৰিষা দিনত যিহেতু এইবিলাক চফা কৰিব নোৱাৰিম, মানে এইবিলাক লৰাই দিলে মানে মৰি যোৱাৰ সম্ভাৱনা থাকে পুলিবিলাক। এনে নলৰা, বাৰিষা যোৱাৰ লগে লগে ধুনীয়াকৈ চফা কৰি যিবিলাক ইয়াৰ বন ওলাব, যিবিলাক জাবৰ ওলাব, সেই জাবৰবিলাক তামোল গছ আৰু কলগছৰ গুৰিত ধুনীয়াকৈ চপাই দিম। এইটো মই। আৰু এটা কথা মন কৰিব, সদায় কল ৰুলে মানে কলৰ 2 ধৰণৰ পুলি থাকে। এটা হ'ল পাতখিনি ডাঙৰকৈ ওলায়, ডাঙৰ মাঘ গছৰ নিচিনা ডাঙৰকৈ পাতবিলাক ওলায়, আৰু কিছুমানৰ ধুনীয়াকৈ মাটি কঁঠালৰ পাতৰ নিচিনা জোঙাকৈ ওলায়। আপোনালোকে সদায় যিবিলাক মাটি কঁঠালৰ পাতৰ নিচিনা জোঙাকৈ ওলায়, যিবিলাক পুলিৰ পৰা পাত, সেইবিলাক পুলি আপোনালোকে ৰুব। এনেকুৱা ডাঙৰ গছৰ নিচিনা যিবিলাক পাত ওলায়, সেইবিলাক পুলি নুৰুব, কাৰণ সেইটো পুলিটো বেমাৰী।
কিন্তু ৰুলেও কাটি দিব পাৰে পুলিটো কাটি কিনে ৰুই দিব সেই পুলিটো ঘাই পুলিটো নহ'লেও তাৰ পৰা আলুৰ পৰা যিবিলাক শাখা পুলি ওলাব সেই শাখা পুলিবিলাক আকৌ ধুনীয়া হ'ব বন্ধুসকল এইখনে হৈছে মোৰ তামোলৰ বাগান ইয়াতে ৰঙালাওৰ আগতে ৰঙালাও পুলি ৰুইছিলোঁ ৰঙালাও আছিলে তাৰপিছত ৰঙালাওখিনি ছিঙি কিনে নিলোঁ তাৰপিছত ইয়াতে তামোলৰ পুলি লগালোঁ তামোলৰ পুলি লগাবলৈ হ'লে এইজোপাৰ পৰা অন্য জোপালৈ দূৰত্ব থাকিব লাগে 2.5 মিটাৰ মই এইটো কিতাপত পঢ়ি কিনে পাইছোঁ কিন্তু মই 2.5 মিটাৰ দিয়া নাই কম মাটি যে সেইকাৰণে 7 ফুটকৈ দিছোঁ 7 ফুটকৈ ডিষ্টেঞ্চত ৰুইছোঁ মই ইয়াতে মোৰ প্ৰায় 250 জোপা 250 জোপা তামোলৰ পুলি ৰুইছোঁ আৰু তামোলৰ পুলিৰ মাজে মাজে কলৰ পুলি ৰুইছোঁ কাৰণ কি কাৰণে এই জেগাটোত মানে ৰ'দ পৰিলে তামোলৰ পুলিবিলাক ৰঙা ৰঙা হৈ যায় ৰঙা ৰঙা হৈ যোৱাৰ পৰা নিশ্চয় এই কলৰ পুলিবিলাকে নিশ্চয় বচাব পাৰিব সেইকাৰণে কলৰ পুলি ৰুইছোঁ নিৰ্দিষ্ট দূৰত্বত কৰি তাৰপিছত তামোলৰ পুলিবিলাক সম্পূৰ্ণ কমাৰ্চিয়েলি লৈছোঁ মানে এইটো ব্যৱসায়িক ভিত্তিতে ৰুইছোঁ কিন্তু কলৰ এইবিলাক যি কলৰ পুলি ৰুইছোঁ এইবিলাক সম্পূৰ্ণ ব্যৱসায়িক ভিত্তি নহয় তথাপিও অকণমান ব্যৱসায়িক বুলিয়ে ক'ব লাগিব কল বিক্ৰী কৰিও 2-3 টকা উপাৰ্জন কৰিব পাৰিম নিশ্চয় তাৰোপৰি ডেকা ল'ৰা এতিয়া পিছত বিয়া পাতিলে শহুৰৰ ঘৰত অন্তত কল কেইটামান তামোল কেইটামান নিজে ৰোৱা বুলি দিব পাৰিম হয় নাই যি কি নহওক বন্ধুসকল এইখিনি হৈছে মোৰ ভাল লগা সময়ৰ ভাল লগা কাম আপোনালোকেও নিশ্চয় ভাল লগা সময়ত বিভিন্ন ধৰণৰ ভাল লগা কাম কৰে মোৰ ভাল লগা সময়ৰ ভাল লগা কামবিলাক আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহোঁ এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম When you're feeling down, it's hard. It might leave scars, could tear you apart if you let it be smart.